Hi, my dear friends, ladies and gentlemen. প্ৰথমে মই আপোনালোক আটাইকে মোৰ ইউটিউবৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই আপোনালোকৰ মাজলৈ এনেকুৱা এটা ভিডিঅ' আনিছোঁ। এয়া হৈছে আয়ুষ্মান কাৰ্ডক লৈ। অৰ্থাৎ ভাৰত চৰকাৰে এখন আয়ুষ্মান কাৰ্ড দুখীয়া দৰিদ্ৰ ৰোগীসকলৰ বাবে প্ৰদান কৰিছে আৰু এই কাৰ্ডখনৰ পৰা আপোনালোকে মেডিচিন পাবলৈ হ'লে কিমান যে কষ্ট কৰিবলগীয়া হয় বা কিবা কিবি খেলি মেলি সৃষ্টি হয় সেই বিষয়ে এটা তথ্য আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাব বিচাৰিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, আপোনালোকে সকলো এই তথ্য আহৰণ কৰিব পাৰিব। আজি ভাৰত চৰকাৰে যিখন আয়ুষ্মান কাৰ্ড দুখীয়া ৰাইজক প্ৰদান কৰি আছে, তুমি কি ক'বা, সফল হৈছে নে নাই? কিছুমানে আপত্তি কৰি আছে যে ধৰা এই লেট হৈছে বা এটা কামৰ কাৰণে 20টামান কাউণ্টাৰত যাব লাগে বা ৰোগীসকলক চাহ পানী দুটা লাগিছিল, এটা অফিচাৰৰ লেট হ'বই, কাম বহুত তথাপিও সফল হৈছে ন। আৰু বহুত ব্যক্তি আছে অভিযোগো কৰে যে ৰোগীৰ লগত মাত্ৰ এজন ব্যক্তি থাকে, ৰোগীক টাইমত মানে হেৰি কৰিব নোৱাৰে, চাহ পানী দিব নোৱাৰে। তাৰপিছত এটা কামৰ কাৰণে 10-12টামান লাইনত থাকিবলগীয়া হয় বা এইটো যিখিনি এটা বিকল্প ব্যৱস্থা যদি গভৰ্ণমেণ্টে লয়, আপুনি ভাল বুলি ভাবে নে বেয়া বুলি ভাবে? ভাল বুলিয়ে হ'ব লাগিব। এতিয়া যেতিয়া হয় আজি যাওক কি দীঘলীয়া এটা আপোনাক দেখুৱাইছোঁ, এই দীঘলীয়া মানে এটা বটল মানে 8টা বজাত কাউণ্টাৰ খোলে, কিন্তু আজি আপোনাৰ 7টা বজাৰ পৰা 6টা বজাৰ পৰা এনেকৈ বটল মানে লাইন ধৰি আছে মানুহে। কিমান এটা কষ্ট অনুভৱ, ফটোখন দেখিয়ে গম পায়। খাই নাখাই নহ'লে লাইন ধৰিব লাগে। দেখুৱাইছোঁ ইয়াত কিমান ধৰণৰ এডভান্স ৰাতিপুৱা 6টাৰ পৰা এনেকৈ শাৰী শাৰী লাইন পাতি আছে মানুহবোৰ। এই দেখিছে বহুত লাইন আছে এনেকৈ বহুত। আয়ুষ্মান কাৰ্ড, আপুনি কি ক'ব, আয়ুষ্মান কাৰ্ডৰ সুখী হৈছে নে নাই? সুখী নে দুখী? সুখী। আৰু কিছুমানে অভিযোগ দি আছে, আপুনি কি ক'ব খুৰা? আমি একেবাৰে সুখী, মানে দুখীয়াতকৈ সুখী বেছি আছে। তথাপিও চেণ্ডেল থৈ আপুনি যাতে বহি আছে, কি ক'ব আপুনি? বটল পাতি 6টাৰ পৰা মানে মানুহ টোপনি মাৰিব লাগে, কিন্তু আপুনি 6টা বা 5টাত আহি আজি বাপৰে বাপ, ইয়াৰ পৰা এনেই আৰু কি ডক্টৰক গ'ল, ডক্টৰেৰো চহিব যে আৰু আহিব লাগিব। এই ভগৱান, দুটা কাপড় এটা লাগিব।